স্বাগতম জনাইছো মই পংখিয়া মোৰ চেনেল পংখিজ লগলে কি খবৰ আপোনালোকৰ নিশ্চয় ভালে আছে আপোনালোকক আজি মই দেখুৱাম তাঁতশালত বোৱা কেইজোৰমান কাপোৰ তেনেহলে বেছি পলম নকৰি আমি ভিডিওটো আৰম্ভ কৰো আপুনি যদি মোৰ চেনেলৰ নতুন হয় তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে শেয়াৰ কৰিব তেনেহলে বলক আমি হেকলে ভিডিওটো চাওঁ এয়া হৈছে এজোৰ নীলা বোৱা কাপোৰ আমি ইয়াক চাওঁ বলক এইখন মেখেলা ইয়াত গুণা দি বোৱা আছে দেখিছে নহয় ইয়াত গুণাৰ ফুল আছে নেকে এইখন হৈছে ইয়াৰে চাদৰ সব ডিজাইনটো সব ইমান ধুনীয়া লাগিছে আৰু আমাৰ লগত আৰু এজোৰ আছে নীলা ৰঙৰ এইজোৰ চাওঁ এইজোৰ অকণ বেলেগ সিম্পল এইজোৰ চাওঁ আৰু এইখন হৈছে ইয়াৰে লগৰ চাদৰ এখন ইয়াৰে চাদৰ আৰু ইয়াৰে আঁচল দুইটা সাইডে আঁচলটো এনেকুৱাকে দিয়া আছে আৰু বুটাবোৰ এনেকুৱা ধৰণৰ আৰু এখন আছে এইখন হাতে বোৱা মেখেলা এইখন চাওক হাতেৰে বোৱা হয় আৰু ইয়াৰ চাদৰখন বনাব এতিয়ালৈকে বনোৱা নাই এইখন কলা কাপোৰ সিম্পল কে দিছে বাট বহুত ধৰণৰ কালাৰ দিছে ইয়াত চাওকচোন ইমান ধুনীয়া লাগিছে আৰু ইয়াত সৰু সৰু বুটা দিছে আৰু ইয়াৰ চাদৰখন চাওঁ ইয়াত গোটেই গাটোতে ওয়ার্ক কৰা আছে আপোনাৰ চাওক গোটেই গাটো ইফালটো গোটেই গাটো আৰু আঁচলটো আপোনাৰ এনেকুৱা দিছে আৰু ইফালে আপোনাৰ আঁচলটো দুইটা আঁচলে এনেকুৱা আমি গাত লৈ চাওঁ আৰু একযোৰ কলা কাপোৰ আছে অতি সিম্পল কাপোৰ কিন্তু বিৰাট মৰম লাগে দেই কাপোৰযোৰ এইয়া চাওক কেনে লাগিছে ইয়াত গোটেই গাত নাই যদিও বিৰাট ধুনীয়া লাগে কাপোৰযোৰ এখন মেখেলা চাদৰখন দেখাওঁ এইয়া এখন হৈছে চাদৰ এইটো হৈছে চাদৰখনৰ আঁচলটো আৰু গাটো মই দেখাওঁ এইটো হৈছে গাটো এনেকে অকণ অকণ ডিসটেন্সৰ মাজে মাজে বুটাটো দিছে ইমান ভাল লাগিছে নহয় জানো ইমান জোৰ ধুনীয়া ধুনীয়া ব্ল্যাক কালাৰৰ কাপোৰ দেখালো তেনেহলে আৰু এজোৰ ব্ল্যাক কাপোৰৰ কথা কওঁ মোৰ মায়ে ছোৱালী অৱস্থাত থকাতে বুইছিলে সেই কাপোৰযোৰ আপোনালোকক মই আপোনালোকৰ লগত দেখুৱাম তেনেহলে বলকচোন কোনযোৰ কাপোৰ মোৰ মায়ে মাৰ ছোৱালী অৱস্থাত বনাইছিল চাওকে বলক যদি ভাল লাগিছে কমেন্ট কৰি জনাব এনেহলে আমি বেলেগ এজোৰ কাপোৰ চাবলৈ যাওঁ এয়া হৈছে প্যাৰট গ্ৰীন কালাৰৰ কাপোৰ ইয়াত গুণাৰে ফুল তুলিছে চাওক সম্পূৰ্ণ গুণাৰ ফুল প্যাৰট গ্ৰীন এইখন মেখেলাখন অকণ সিম্পলকে ৰাখা যায় যাতে চাদৰখন বেছি হেভি হৈ যায় এইখন চাদৰ গোটেই গাটোতে এনেকে ওয়ার্ক কৰিছে এই আঁচলটো অকণ ঘন ঘন বাকি এইখিনি অকণ ডিসটেন্সত দিছে নেক্সট কাপোৰৰ চাম আমি
ৰাণী কালাৰৰ। এইযোৰ চাওকচোন কিমান ধুনীয়া শুইছে। এইয়া চাওক কেনে লাগিছে বাৰু কাপোৰযোৰ? যদি ভাল লাগি থাকে আপোনালোকে মোক কমেণ্ট কৰি জনাব আকৌ। এখন মেখেলা, চাদৰখন এবাৰ দেখাওঁ। এইখন হৈছে চাদৰখন আৰু এইটো হৈছে গাটো। যদি মই পিন্ধি চাওঁ মোৰ লুকটো আহিব এনেকুৱা। কিমান ধুনীয়া লাগিছে নহয় জানো? তেনেহ'লে আমি অন্য এযোৰ কাপোৰ চাওঁ। এইযোৰ বিৰাটেই চিম্পল কাপোৰ। চাওক এইয়া চাদৰখন, এইখন চাওক ইমান ধুনীয়া, চিম্পল হয়, ইমান চিম্পল। এখন চাদৰখন আৰু এখন মেখেলা। মেখেলাখনো একেই চিম্পল, কিন্তু এনেকৈ অকণ ডিজাইন দিয়া আছে, বুটাবোৰ এনেকৈ দিছে। আৰু মই এযোৰ দেখুৱাওঁ আপোনালোকক, ৰেড কালাৰৰ। এইযোৰ চাওক, এখন চাওক, এইটো সৰু সৰু বুটাৰে এটা নতুন ডিজাইন উঠাই দিছে এনেকৈ। এইয়া এখন মেখেলা, ৱৰ্ক কৰাইছে গোটেই গা, আৰু চাদৰখন এইখন। ইয়াৰ আঁচলটো এনেকুৱা, আৰু লগতে এনেকৈ গোটেই বডিটোত ৱৰ্ক কৰি দিছে। এখন চাদৰ কিমান ভাল লাগিছে নহয় জানো? নেক্সট কাপোৰ এযোৰ চাওঁ আমি। এইখন অকণমান বেলেগ। এইখন হয় এখন আনাকাটা চাদৰ। ইয়াত আনাকাটাবোৰত এনেদৰে গুঠি দিয়ে। এয়া চাওক গুঠি দিছে, আৰু এইবিলাক চাওক হৰিণা, এটা হৰিণা, এটা হৰিণা, আৰু বিভিন্ন ধৰণৰ এনেকৈ ফুল দিয়া আছে। আৰু এইটো চাওক বেলেগ বেলেগ বুটা দিছে। এইখন হৈছে মোৰ আনাকাটা চাদৰ। নেক্সট চাদৰখন চাওঁ আমি। কিমান কষ্ট কৰে নহয় জানো হৰিণা দিবলৈ, ময়ূৰ তুলিবলৈ। এইয়া এখন চাদৰ। এতিয়া মই আপোনালোকক দেখাম এখন ধুনীয়া চাদৰ মেখেলা। এইয়া অৰেঞ্জ কালাৰৰ, আৰু এনেকৈ ঘৰ ঘৰ কৰি দিয়া আছে, আৰু ফুলবোৰ এনেকৈ তুলিছে। গাটো উকা, আৰু চাদৰখন এইখন চিম্পল হয়, মৰম লাগে। নেক্সট কাপোৰযোৰ চাওঁ আমি গ্ৰীণ কালাৰৰ। ইয়াত এনেদৰে অৰেঞ্জ আৰু হোৱাইট দিছে। গ্ৰীণ কালাৰত অৰেঞ্জ আৰু হোৱাইটটো বহুত ধুনীয়াকৈ ফুটি উঠে। এখন মেখেলা, ৱৰ্ক কৰাই আছে গোটেই বডিত, আৰু চাদৰখন ইমান ধুনীয়া চাওক। চাদৰখন আৰু আঁচলটো ইফালে আছে। এই আঁচলটো এইখিনি একেই হয়, চব উল্টা ফালে চব একে। এখন চাদৰ। নেক্সট কাপোৰযোৰ দেখুৱাম আপোনালোকক, এযোৰ ব্লু কালাৰৰ কাপোৰ। এইখন বিৰাটেই চিম্পল, এখন মেখেলা। ফুলবোৰ খুব সহজ সহজ ফুল দিছে, কিন্তু ইমান ধুনীয়া লাগিছে, মৰম লাগিছে ন। এখন মেখেলা, আৰু চাদৰখন এনেকুৱাই আৰু গোটেই গাটোত বুটা দিছে, আৰু এইয়া আঁচলটো এনেকুৱা। কিমান ভাল লাগিছে ন? যদি আপোনালোকৰ কাপোৰবোৰ ভাল লাগি আছে তেনেহ'লে আপোনালোকে কমেণ্ট কৰি জনাব। এইবাৰ দেখাম আপোনালোকক য়েল্ল' কালাৰৰ কাপোৰ। এইটো ডিজাইন বৰ্তমান সময়ত বহুত প্ৰচলিত। এইটো গাটো এনেদৰে, আৰু এইটো মেখেলাৰ তলৰ ফুলটো। চাদৰখনো একে, বেছি হেভি হৈ যাব বুলিকে জাষ্ট ফুল কেইটামান দিয়া আছে নৰ্মেল, বাকী কাপোৰ চাদৰখন এনেকুৱাই। আঁচলত এইকেইটা ফুল দিয়া আছে জাষ্ট, বাকী গাটো এনেকুৱা। এইযোৰ বিৰাট চিম্পল কাপোৰ দেখুৱাম, পিংক আৰু
গ্ৰীণ কালাৰৰ এইয়া অনলি এইকেইটা ফুল দিয়া আছে গ্ৰীণ কালাৰৰ পিংকত আৰু এইখন মেখেলা চাদৰখন বিৰাটেই চিম্পল পতি লগোৱা আছে আৰু আঁচলটো দেখুওৱা আছে এইযোৰ ফুল নথকা কাপোৰ দেখাম কিন্তু বিৰাট মৰম লাগে ইয়াত গুণাৰে ৱৰ্ক কৰা আছে গোটেই গাটোত ইয়াত কোনো ধৰণৰ এটা ফুলো নাই বুটা নাপাব আপোনালোকে কিন্তু এইবোৰ আঁচলটো এনেকুৱা আৰু গোটেই গাটো এনেদৰে নিশ্চয় ভাল লাগিছে আপোনালোকৰ আৰু দেখাওঁ আপোনালোকক মই মেখেলাখন এইখন মেখেলাখন একে চিম্পল হয় কোনো ধৰণৰ ফুল নাছিল কাপোৰযোৰত আৰু আপোনালোকক মই এযোৰ দেখুৱাওঁ ব্লেক কালাৰ একদম চিম্পল এইয়া আৰু ইয়াৰে চাদৰখন এইখন এইবাৰ দেখুৱাম আকৌ এযোৰ য়েল্লো কালাৰৰ কাপোৰ য়েল্লো আৰু ব্লেক চাওকচোন কিমান মৰম লাগিছে মোৰ খুব মৰম লগা কাপোৰ এইযোৰ আৰু ইয়াতো গাটো একদম চিম্পল পতিটোত আপোনাৰ বৰফিক এটা দিয়া আছে আৰু ইয়া আঁচলটো এনেদৰে গাটো এনে চিম্পল বাকী পতিটোত এনেকুৱা দিয়া আছে প্ৰতিটো পতি এনেকুৱা নেক্সট আৰু এযোৰ কাপোৰ দেখুৱাওঁ আপোনালোকক সেইযোৰ হৈছে এইযোৰ এনেকুৱা লাগিছে বাৰু কালাৰটো হেভি অৰেঞ্জো নহয় কিবা এটা মৰম লাগে কাপোৰটো মোৰ ব্লেক কালাৰ কেমেৰাত ভালকৈ ফুটিও নুঠে কালাৰটো কিন্তু ৰিয়েলত চালে আপোনালোকে বহুত ভাল পাব এখন মেখেলা আৰু এইখন হৈছে ইয়াৰে চাদৰ গোটেই গাতে ৱৰ্ক কৰা আছে আমি নেক্সটটো চাওঁ এযোৰ চিম্পল কাপোৰ এইয়া একদম চিম্পল এইয়া আপোনাৰ চাওক কাপোৰযোৰ হোৱাইট আৰু ইয়াত বহুত ধৰণৰ কালাৰ দিয়া আছে চাওকচোন কিমান কালাৰ দিয়া আছে এইবোৰ কিমান কষ্ট কৰি শালত এটা এটাকৈ ফুল তোলে ন কিমান কষ্ট হয় এইখন চাওক আৰু এযোৰ দেখাওঁ আপোনালোকক ৰেড কালাৰৰ কাপোৰ এইয়া চাওক ৰেড কালাৰৰ কাপোৰ ইয়াত দিয়া আছে নৰ্মেল বুটা আৰু এইখন হৈছে ইয়াৰে চাদৰ চাদৰখনো বিৰাট নৰ্মেল খুব চিম্পল তেনেহ'লে আমি নেক্সট এখন মেখেলা আছে সেইখন মেখেলা চাই লওঁ এইখন মেখেলা যদি আপোনালোকৰ মোৰ কাপোৰৰ কালেকশ্যনবোৰ চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিব লগতে আপোনাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব মোৰ কাপোৰবোৰৰ ভিতৰত আপোনালোকে মোক তিনিযোৰ কাপোৰ বেষ্ট কাপোৰ হিচাপে সিলেক্ট কৰি দিব যাতে সেই তিনিযোৰ কাপোৰ মই সবকে ক'ব পাৰোঁ যে মোৰ পৰিয়ালৰ মানুহে মোক বাছনি কৰি দিছে তেনেহ'লে আপোনালোকে যি তিনিযোৰ কাপোৰ ভাল লাগিছে মোক কমেণ্ট কৰিব লগতে মোৰ যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়া সাবস্ক্ৰাইব কৰি ল'ব বাই